নমস্কাৰ কৃষক বন্ধু ডিজি ব্লকৰ কৃষি সম্বন্ধীয় অন্য এটা ভিডিঅ'লৈ মই আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ মাছৰ কাৰ্টুনত কবি গুটি কিদৰে পচাই পুলি বনাব পাৰি। মাছৰ কাৰ্টুনত কিদৰে কবি পুলি পচাব পাৰি তাৰ বিষয়ে মই অকণমান দেখাব লৈছোঁ। মাছৰ কাৰ্টুন আনি লৈছোঁ। মাছৰ কাৰ্টুন দুটা আনি লৈছোঁ কবি পুলি পচাবৰ কাৰণে। এই কাৰ্টনটো এতিয়া দুটা বাকচ মই কৰিব পাৰিম। এই কাৰ্টনটোত পচালে মাটিৰ পৰা যিটো গেছ হয় ফাংগিচাইড যিটো লাগে ভেঁকুৰ বেমাৰটো নিৰাময় কৰিব পাৰি, পুলিখিনি বচাই ৰাখিব পাৰি। এই কাৰ্টনটো মই মাজে মাজে এটা হিচাপত চাই লৈছোঁ। চাই লৈ মাজে মাজে মই কাৰ্টনটো দুডোখৰ কৰি দিছোঁ। দুভাগ কৰি দিছোঁ। ইয়াত দুটা কাৰ্টন হ'ব। এতিয়া দুটা কাৰ্টন হৈ যাব। ইয়াত যিখন ঢাকনি থাকিব ইয়াত ঢাকনিখনে ইয়াত লগাই দিম। তাৰপৰা এনেদৰে দি দিম। ইয়াত দুটা কাৰ্টন হৈ যাব। এতিয়া ইয়াত মাটিখিনি দিয়াৰ পাছত পানী কেনেবাকৈ বেছি হ'লে পানী সৰকি যাবৰ কাৰণে ইয়াত এটা ফুটা কৰি দিছোঁ। অলপ ফুটা কৰি দিছোঁ যাতে পানীখিনি তলফালে গুচি যায়। এনেদৰে কৰিলে ইয়াত পানী জমা নাথাকে। এতিয়া ইয়াত বালি মাটি, শুকান গোবৰ কেইদিনমান শুকুৱাই থৈছিলোঁ, এইখিনি ভালদৰে গুড়ি কৰি লৈছোঁ। মাটিখিনি গুড়ি হ'লে গুটিখিনি দিবলৈ ভাল হয়। মাটিখিনি মিহি হ'ব লাগে। এতিয়া মাটিখিনি কাৰ্টনটোত ভৰাই লৈছোঁ। চাব যাতে কাৰ্টনটোতকৈ 1 ইঞ্চিমান কাৰ্টনটো যাতে ওলাই থাকে। সম্পূৰ্ণ মাটি ভৰাই নিদিব। কাৰ্টনটো দুডোখৰ কৰি লোৱাৰ মাজে দুভাগ কৰি লোৱা এটাই কাৰণ হ'ল কাৰ্টনটোৰ তলত যদি মাটিখিনি থাকি যায়, পুলিখিনি থাকে, তেতিয়া পুলিখিনি ভালদৰে ৰ'দ নপৰিব। পুলিখিনি তেতিয়া অলপ হাউলি যাব। ইয়াত আৰু অলপ মাটি দিব লাগিব। এটা পলিথিনৰ ঘৰ বনাই থৈছোঁ, তাত ৰাখি দিম এইটো। মাটিখিনি ভালদৰে মিহি হ'ব লাগিব। এইবাৰ দিবলৈ লৈছোঁ এইটো চাৰ্ফ ফাংগিচাইডৰ কাৰণে UPL কোম্পানীৰ চাৰ্ফটো আনিছোঁ। এইটো ভেঁকুৰ পুলিটো গুৰি পচা বেমাৰটোৰ পৰা বচাবৰ কাৰণে
ভেঁকুৰ বেমাৰ হ'লে পুলিটো অকণমান পানী পালে মৰি যায়। সেইটো কাৰণে এইটো মাটিত মিহলি কৰি ল'ম। বৰ বেছি নিদিলেও হয়। এনেদৰে মাটিত মিলাই লৈছোঁ। ভেঁকুৰ বেমাৰৰ পৰা বচাবৰ কাৰণে। এবাৰ দিছোঁ এইটো ক্ল'ফেৰিবছ 1.5% DP হেণ্ডল। এইটো ইনচেক্টিচাইড হয়। এইটো পোক পৰুৱা দেখিছে। পোক পৰুৱা অন্যান্য কীটবোৰে কাটি দিয়ে পুলিটো, বা পৰুৱাবোৰ পুলিবোৰ গুটিবোৰ লৈ যায়। তাৰপৰা বচাবৰ কাৰণে ইয়াক দিছোঁ। এটা কাৰ্টনত ইয়াৰ ইমানখিনিমান দিলেই হৈ যাব। এনেদৰে ওপৰত ছটিয়াই লৈছোঁ। ছটিয়াই লৈ মাটিৰ লগত মিলাই দিছোঁ। ওপৰতো বেছিকৈ ওপৰতে থাকে, ওপৰতে এটেক কৰেহি আহি। এনেদৰে এডাল মাৰিয়ে মাটিখিনি সমান কৰি লৈছোঁ। ওপৰৰ মিহি মাটিখিনি এনেকৈ সমান কৰি ল'লে গুটিখিনি দিবলৈ ভাল হ'ব। এতিয়া এডাল মাৰি দি এনেদৰে আঁচ পাৰি লৈছোঁ। তেতিয়া গুটিখিনি লাইন লাইনকৈ দিব পৰা যাব। এতিয়া মাজৰ যিডোখৰ দ হৈ গৈছে সেইডোখৰত গুটি দি যাম। এনেদৰে কৰিলে গুটিখিনি দিবলৈ সুবিধা হয় আৰু সমান পৰ্যায়ত পুলিবোৰ ওলায়। নহ'লে ডাইৰেক্ট সিঁচি দিলে ক'ৰবাত একেলগতে গোটেইখিনি গুটি পৰে আৰু পুলিবোৰ ঘন হয়। এতিয়া পুলিবোৰ চেহেৰাটো বৰ ভাল নহয়। এই আঁচ পাৰি হৈ গৈছে। এতিয়া এই লাইনে লাইনে গুটিবোৰ দিব পাৰিম। ইয়াত এনেদৰে বাঁহ দুডাল পাৰি লৈছোঁ। ইয়াৰ ওপৰত এনেকৈ কাৰ্টনটো আনি ৰাখি দিম। তেতিয়া পানী হ'লেও অলপ পানীখিনি তললৈ যাবলৈ সুবিধা হ'ব আৰু মাটিৰ জেকটো নাপায়। এনেদৰে ইয়াত বহুৱাই ৰাখিম। এয়া মই পেকেট দুটা আনিছোঁ। এইটো এটা চিনজেণ্টা কোম্পানীও, এইটো কেলাচিটো, এই দুটা আনিছোঁ। ইয়াত চাব ফাংগিচাইডটো মিলাই লৈছোঁ। এতিয়া পুলিখিনি বেয়া নহয়, পাছত ভেঁকুৰ নালাগে। এতিয়া গুটি দিব লৈছোঁ। ইয়াত লাইনে লাইনে দি গৈছোঁ। এতিয়া পুলিখিনি ভালদৰে ডাঙৰ হ'ব আৰু পাছত উঘালিবলৈ সুবিধা হ'ব। ডাইৰেক্ট সিঁচি দিলে গুটিখিনি একে জেগাত পৰে থোপা পাতি, তেতিয়া পুলিটো ভাল নহয়।
সমানকৈ পুলিটো শকত হৈ নাহে। এনেকৈ দিলে অলপ সময় লাগিব, কিন্তু পুলিখিনি ভাল পাব। ভাল পুলি পাবলৈ হ'লে অকণমান সময় ল'বই লাগিব, অকণমান কষ্ট কৰিবই লাগিব। এতিয়া গুটি দিয়া হৈ গ'ল। এতিয়া গুটিখিনি এডাল সৰু মাৰি লৈ এনেদৰে ঢাকি দিছোঁ। তেতিয়া গুটিখিনি তলত সোমাই যাব। গুটিখিনি অলপ ঢাকি ৰাখিব লাগিব, তেতিয়া নহ'লে একেবাৰে ওপৰত দিলে শুকাই থাকিব। মই এইখিনি পুলি বনাইছোঁ জুলাই মাহৰ 31 তাৰিখে। শাওনৰ প্ৰায় 14 দিনমান গৈছে। ইমানো আগতীয়া হৈ থকা নাই, তথাপিও অলপ আগতীয়া বুলি ভাবিছোঁ। কাটি দিয়া হৈ গ'ল। এতিয়া পানী দিছোঁ ইয়াত। এটা সৰু হেণ্ড স্প্ৰে লৈ ইয়াত অলপ ভিজাই দিছোঁ। এনেকৈ এদিন দুদিনৰ মূৰে মূৰে ভিজাই থাকিম, তেতিয়া সোনকালে গুটিখিনি গজালি মেলিব। এনেদৰে স্প্ৰে কৰি দিলে গুটিখিনি গোট খাই নাযায় একেডোখৰত। মই এনেদৰে মাছৰ কাৰ্টনত কবি পুলি পচাইছোঁ। আগতেও এনেদৰে পুলি বনাইছিলোঁ, বহুত ভাল পুলি হৈছিলে। যদি কৃষক বন্ধু মোৰ ভিডিঅ'টো চাই অকণমান উপকৃত হৈছোঁ বুলি যদি ভাবিছে, তেন্তে মোৰ চেনেলটো লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।